আমাৰ হিন্দু শাস্ত্ৰত গছ-গছনিক বিশেষ মৰ্যাদা প্ৰদান কৰি অহা হৈছে। আমি সকলোৱে দেখিছোঁ কিছুমান বিশেষ গছ যেনে বেল, বটগছ এইবিলাকৰ তলত মন্দিৰ, নামঘৰ বা গছবিলাক পূজা অৰ্চনা কৰা আমি দেখি আহিছোঁ। কিন্তু আজি যিটো কাহিনী মই আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ, এই কাহিনীটো একেবাৰে পৃথক আৰু সুকীয়া। এজোপা ডাঙৰ গছত যে ধৰক নেগেটিভ এনাৰ্জি, যাক কোৱা হয় অপশক্তিও যে চাত থাকিব পাৰে, সেই কথাটো আপুনি নুই কৰিব নোৱাৰে। কাৰণ কেলৈ এজোপা ডাঙৰ গছৰ তলে পাৰ হৈ গ'লে আমি সেই গছজোপাত এটা ধৰক কিবা এটা বেলেগ এটা অনুভৱ আমি কৰোঁ। সেই অনুভৱটো বুজাই পিনি মুখেৰে বুজোৱাটো অসম্ভৱ। যোনসকলে সেইটো অনুভৱ কৰিছে তেওঁলোকে বুজিব। চ' আজিৰ কাহিনীটো এজোপা ভৌতিক গছৰ ওপৰত আধাৰিত। আজিৰ কাহিনীটোৰ মূল নায়ক হৈছে নৰেন। নৰেনৰ ঘৰ গোলাঘাট জিলাত। নৰেনৰ ওপৰতে আজি গোটেই কাহিনীটো আধাৰিত। ঠিক আছে, মই কাহিনীটো আৰম্ভ কৰোঁ। নৰেন হৈছে এজন পঢ়া শুনা শিক্ষিত যুৱক, আৰু সি ভূত প্ৰেত এইবিলাক অন্ধবিশ্বাস বুলি ভাবে। এইবিলাক আমাৰ সমাজত নাই, এইবিলাক অন্ধবিশ্বাস বুলি ভাবে। তাৰপিছত নৰেনৰ এবাৰ কি হ'ল, সেইটো সময় আপোনাৰ আছিলে আঘোণ মাহৰ কথা। আঘোণ মাহ, নৰেনৰ মাহীয়েকৰ ঘৰত ন লগোৱা সকাম। আঘোণ মাহত সকলোৱে ঘৰত ন খায়। আঘোণ নৱেম্বৰ মাহত ইংলিছৰ এটা ঠাণ্ডা দিন আৰু পথাৰৰ কাম সামৰি সন্ধ্যা লগাৰ আগে আগে নৰেনে মাহীয়েকৰ ঘৰলৈ বুলি যাবলৈ ওলাল। লগত দেউতাক নৰেন আৰু দেউতাক মাহীয়েকৰ ঘৰলৈ ন খাবলৈ ওলালে। নৰেনৰ ঘৰৰ পৰা মাহীয়েকৰ ঘৰলৈ প্ৰায় 10 কিলোমিটাৰমান হ'ব। মাজতে এখন ডাঙৰ মুকলি পথাৰ পাৰ হ'ব লাগে। পথাৰখনৰ ঠিক মাজ পাওঁতেই, পথাৰখন মুকলি পথাৰ এটা ৰাস্তা। পথাৰখন ঠিক মাজ পাওঁতে এজোপা বৃহৎ আকাৰৰ আহঁত গছ পোৱা যায়। গছজোপা ইমানেই বৃহৎ যে 2-4জন শকত আৱত মানুহে লগাই গবা মাৰিলেও গবা নাপায়। গছজোপা মোটামুটি 300-400 বছৰ পুৰণি এজোপা গছ, এজোপা বৃহৎ গছ আৰু সেই গছজোপাত মানুহে দিনৰ ভাগতে যাবলৈ ভয় কৰে তললৈ, ৰাতিটো বাদেই কথা। ঠিক আছে, ঠাইডোখৰ একদম জয়াল। অকলে কেতিয়াও মানুহখিনি সেইজোপা গছৰ ওচৰলৈ নাযায়। নৰেনেতো এইবিলাক মই আগতে কৈছোঁ, নৰেনেতো এইবিলাকৰ প্ৰতি একো গুৰুত্ব নিদিয়ে। ভূত প্ৰেত এইবিলাকৰ প্ৰতি নৰেনে বিশ্বাসেই নকৰে। দেউতাকক পাছফালে বাইকত বহাই গধূলি প্ৰায় 6-7 মান বজাত মাহীয়েকৰ ঘৰলৈ বুলি ওলাল। যাওঁতে গছজোপালৈ দেখুৱাই নৰেনে হাঁহি দেউতাকক ক'লে, দেউতা, মানুহে সেইজোপা গছ দেখিলে ভয় কৰে, ইয়াতনো কিনো দিন দুপৰতে ভূত ওলাবহে। দেউতাকে গহি নাই ক'লে, নক'ব লগা কথা নকবি, চিধা চিধি বৈ থাক। সন্ধ্যা 7 মান বাজিছে। তেনেকুৱাতে গৈ নৰেনহঁত মাহীয়েকৰ ঘৰ পালেগৈ। মাহীয়েকৰ ঘৰ পাই আৰু বহুত দিনৰ মূৰত ভাগিনীয়েক আহিছে আৰু ধুনীয়াকৈ হাঁহে মাহে এসাঁজ খুৱাই বোৱাই ৰাতি প্ৰায় 11:30-12 মান বাজিব হ'ল আৰু ভাত পানী খাই আজৰি হওঁতে। মাহীয়েকে হাজাৰ নৰেনক দহাই ক'লে যে তোমালোক যাব নালাগে, এইটো সময়ত থাকা, কাইলৈ ৰাতিপুৱা যাব লাগিব। নৰেনে ক'লে, নাই এতিয়া যাব লাগিব, ৰাতিপুৱা পথাৰত বহুত কাম আছে, ধান কাটিবলৈ বহুত বাকী আছে, গতিকে আমি থাকিব নোৱাৰোঁ, আমি যাওঁ। এই বুলি কৈ নৰেন আৰু দেউতাক যাবলৈ ওলাল। ঠিক আছে, দেউতাকক বাইকত উঠাই নৰেন এইবাৰ ঘৰলৈ বুলি যাত্ৰা কৰিলে। একদম পুৰা ঘিটমিট আন্ধাৰ, নিৰ্জন নিস্তব্ধ ৰাতি। তাতে কুহুঁ কুঁৱলী পৰিছে, অকণ নিয়ৰ পৰিছে। পুৰা ঠাণ্ডাকালি ৰাতিটো কেনেকুৱা হয় সকলোৱে গম পায় আৰু। মাজে মাজে ফেঁচাৰ নিউ শব্দ সিহঁতৰ কাণত পৰিছে। বাইকৰ হেডলাইটৰ পোহৰত কুঁৱলী ফালি সিহঁতি আগবাঢ়ি আহিছিল। পৰিৱেশটো ইমানেই গহীন হৈ আছিল যে সিহঁতে বাইকৰ শব্দৰ বাহিৰে বেলেগ একো শব্দ শুনা নাছিল, আৰু বাইকৰ শব্দটো একদম আচুৰ হোৱা যেন লাগিছিল। জনশূন্য পথেৰে সিহঁতি গৈ অৱশেষত সেই যে মই কৈছোঁ আহঁত গছজোপা ওচৰ পালেগৈ। ঠিক আছে, গছজোপাৰ ডালে পাতে ৰাস্তাটো আৱৰি থকাৰ বাবে গছজোপাৰ ওচৰত কুঁৱলী কম আছিলে। ঠিক আছে, নৰেনৰ লাইটৰ পোহৰত গছজোপা পৰিছিল। হঠাৎ নৰেনে দেখা পালে যে কোনোবা মানুহৰ দৰে ছাঁ এটা লাহে ৰাস্তাটো পাৰ হৈ গৈছে। গছজোপাৰ লগত ৰাস্তা লাগি আছে পেৰেলেলকৈ, সেই ৰাস্তাটো কিবা এটা ছাঁয়ে পাৰ কৰিছিল। কিন্তু সেয়া খোজ কঢ়া নিচিনা নাছিল, যেন মানুহটো ভৰিকেইটা মাটিত চুঁচৰিহে গৈছে। গা অংশটো ওলমি গৈছে, তলটো চুঁচৰি গৈছে। এনেকুৱাকৈ ৰাস্তাটো পাৰ কৰিছে। তাক কিবা এজন টানিহে নিছে। বস্তুটো ৰাস্তাৰ সিপাৰে গছজোপাৰ আন্ধাৰ মিলি যোৱাৰ ঠিক আগে খন্তেকৰ বাবে ৰৈ গ'ল, আৰু মূৰটো ঘূৰাই সিহঁতৰ বাইকৰ পোহৰলৈ চালে। সেই মুহূৰ্তত তাৰ মুখখন দেখা নগ'ল, কিন্তু জ্বলি থকা দুটা আঙঠা চকুত দেখা গ'ল। নৰেনে দেউতাকক সুধিলে, দেউতা আপুনি কিবা দেখিছেনে? দেউতাকে একেষাৰে ক'লে, একো মাত বোল নকৰিবি, মনে আগলৈ চাই বাইক চলাই থাক, বেলেগলৈ নাচাবি। নৰেনে একো কোৱা নাছিল, কিন্তু সি জীৱনত প্ৰথমবাৰৰ বাবে যিমান ভয় কৰিলে। অনুভৱ কৰকচোন, ৰাতি এনেকুৱা অকলশৰীয়া পথাৰত আপুনি এজোপা গছৰ কাষত এনেকুৱা এটা এণ্টিটি দেখিলে আপোনাৰ কেনেকুৱা লাগিব? একদম নৰেনৰ গাৰ ডাল হৈ গৈছিল। ঠাণ্ডা কালি একদম ৰাতি ঘামি জোৰোলা জোপোৰা হৈ গৈছিলে। ঘৰ পোৱাৰ পাছতে তাৰ জ্বৰ হৈছিল, 3 দিনলৈকে জ্বৰ। সি বিচনাৰ পৰা উঠিব পৰা নাছিল। ডাক্তৰক দেখুৱাইছিল যদিও ভাল পোৱা নাছিল। অৱশেষত মাকে গৈ ওচৰৰ শিৱ থান এখনত চাকি দিওঁতেহে ভাল পাইছিল। সেইদিনাৰ পৰা গাঁৱৰ আটাইতকৈ সাহসী ল'ৰা বুলি জনাজাত নৰেনে কেতিয়াও সন্ধ্যাৰ পৰা সেইটো ৰাস্তা অহা যোৱা কৰা নাছিল। গতিকে ভূত প্ৰেত আছে নাই এইবিলাক কথা আমাৰ বিশেষ বিষয় নহয়। এইটো কথা আমি ঠিক যে পৃথিৱীৰ যেতিয়া পজিটিভ এণ্টিটি আছে, নেগেটিভো আছে। প্লাছ থাকিলে মাইনাছ থাকিবই, সেইটোৱে আমাৰ জীৱন। গতিকে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিয়পোৱা এইটো ভিডিঅ'ৰ আমাৰ
উদ্দেশ্য কেতিয়াও হ'ব নোৱাৰে আৰু নহয়। গতিকে আমাৰ উদ্দেশ্যটো এইটো যে আমাৰ যিবিলাক ঘটনা আমাৰ জীৱনত হৈ আছে চলি আছে কিছুমান ঘটনাৰ কাৰণ আমাৰ হাতত নাই। চ' ঠিক আছে, ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ